আজি মানে বহুত ধামাকা এটা খানা হ'ব আজি মানে ভাবাই নাছিলোঁ খানা এটা হ'ব বুলি ধুনীয়াকৈ বহুত সোনকালে মানে বস্তু চস্তু আমাৰ হৈ আছিলে এতিয়া বনাওঁ সেইটো কাৰণে ভাবিছোঁ ভিডিঅ' এটা বনাই দিওঁ এইপিনে দেখিছে নহয় ধুনীয়াকৈ এয়া গাহৰি মাংস এয়া ভাবাই নাছিলোঁ ভিডিঅ' এটা বনাম পুটুককৈ মনত পৰি গ'ল যে ভিডিঅ' এটা বনাম এয়া দেখিছে নহয় গাহৰি মাংস আজি মানে পাৰ্টি এটা হ'ব আৰু এইখন দেখিছে নহয় কিমান লেতেৰা কৰি ৰাখিছে আমাৰ লগৰকেইটাই আৰু গাইছ মই মানে দেখিছে মাংসখিনি সানি লওঁ ৰ'ব চাই থাকক ভিডিঅ'টো এয়া গাহৰি মাংস এয়া দেখিছে নহয় মানে গৰম ইয়াত বহুত এয়া গাহৰি মাংস মই বনাম গাইছ ধুনীয়াকৈ সানি লৈছোঁ এনেই মই ফ্ৰাই কৰি লওঁ আজি যদিবা মই গোটেইখিনি এবাৰতে সানি লৈছোঁ ধুনীয়াকৈ চাই থাকক এয়া দেখিছে সানি কৰি হৈ গৈছে এতিয়া মানে এইটো হাতটো চাক আৰু কালাৰটো চাক না গাইছ এইটো কয় গাহৰি মাংস এয়া দেখিছে নহয় গাইছ আৰু সেয়া দেখিছে দোকানৰ অৱস্থা আমি মানে কাম কৰা জেগাতে ভাত চাত বনাওঁ এয়া দেখিছে নহয় গাইছ আৰু এয়া লগৰকেইটা মানে খানাটো মানে আজি ইমান জল্দি কৰিছোঁ নহয় গাইছ মানে ভাবাই নাছিলোঁ নহ'লে ভিডিঅ'টো আপোনালোকক আনৰ পৰা দেখালোঁ হয় কিন্তু আনৰ পৰা নাই দেখুওৱা এতিয়া দেখাইছোঁ গাইছ আৰু এয়া দেখিছে নহয় ইয়াৰ কাম কৰি থকা মানুহ এয়া অৱস্থা আৰু এয়া দেখিছে গিলাচ এইবিলাক এনেকৈ ৰাখিছে এয়া দেখিছে ভিতৰটোতো আপোনালোকেতো দেখিছে কিন্তু দোকানখন অলপ ষ্টেণ্ডাৰ্ড হয় কিন্তু মানে গাইছ এইবিলাক লেতেৰা কৰি ৰাখে এইটো এটা এইটো আজি মানে ধামাকা গাহৰি মাংস পাৰ্টি গাইছ ফাটাই দিম আজি তাৰ দাঁতকেইটা লণ্ঠন গাইছ দেখিছে গাইছ আৰু এইবিলাক বস্তু এইটো কেক বুলি কয় এইটো বানানা কেক মই বনাওঁ এয়া চিংৰা মই বনাওঁ গাইছ আৰু এইবিলাক চাই থাকক এতিয়া মাংসখিনি ধুনীয়াকৈ বনাম চাই থাকক ই বোলে কিবা এটা এটা কি কওঁ জানে যিবিলাক বনাই ন সেইবিলাক আমি গাইছ খাওঁ এতিয়া ট্ৰেখন ধুনীয়াকৈ ইয়াত গেছত বহাম ই অলপ চাফা কৰি আছে এয়া চাফা কৰি ল তই বাৰু চাফা কৰি থাক এতিয়া আমি লেতেৰা বনোৱা নাই বাৰু লেতেৰাকৈ বনোৱা নাই গাইছ দেখিছে অৰ্ডাৰ বনাব সি এয়া মানে অথনিয়ে হ'ল এতিয়া মানে চাফা কৰি আছে আৰু বহুত লেতেৰা এইখিনিতো গোটেইকেইটা লেতেৰা মোক অলপ চাফা নিচিনা লাগিছে নেকি গাইছ মাংস গাহৰি মাংস আপোনালোকে টেনশ্যন নকৰিব কেনেকৈ বনাই আপোনালোকক দেখাই দিম প্ৰথমতে চব মছলা চছলা একদম আলু চালু চব পিঁয়াজ কাটি ল'ব তাৰপিছত এইপিনে ধুনীয়াকৈ টেইখন গৰম কৰি আছোঁ তেলৰ পেকেটহে নাই এতিয়া তেলটো ক'ৰ পৰা দিম অকণমান দিব লাগিব এনেও গাহৰি মাংসততো তেল হ'বই গাইছ তেলৰ পেকেট ইয়াত নাই এইটো এটাই লাষ্ট পেকেট এটাই আছে এইটোকে ঢালিব লাগিব আৰু এইকেইখনৰ পৰা অলপ পানীখিনি মানে অলপ গৈছে মই অলপ তেল ঢালিম বেছি নাঢালোঁ এয়া দেখিছে অলপ ঢালিছোঁ আৰু পৰি গৈছে এইপিনে অকণ ঢালিছোঁ এটা হাতে ভিডিঅ' বনাই আছোঁ এটা হাতে মানে কৰি আছোঁ ন গাইছ এয়া দেখিছে কেৰেলাত সেই বেলি ফুলৰ হেৰি খাবলগীয়া হৈছে তেল এতিয়া আমাৰ অসমত হোৱা অতি মিঠাতেল হ'ল হতি এতিয়া মানে মিঠাতেল পৰিছেহে তেল কি ক'ব তেলটো বাৰু ইয়াতে ধৰিছোঁ এয়া আমাৰ বস্তু সেইপিনে অলপ ধুনীয়াকৈ হাতে মানে নুচোঁ আৰু এইখন পিন্ধি আছোঁ যদিনো হাতে নুচোঁ এইখন দিয়ে মানে অলপ মাংস দিম দুটাত বনাম নহ'লে এতিয়া ডাঙৰ কেৰাহী বুলিবলৈ নাইকিয়া ইয়াতে বনাইছোঁ গেছটো অলপ কমাই দিওঁ নহ'লে দেৰি দি যাব ৰং ফন গাইছ এইটো মানে গানটো বহুত ভাইৰেল হৈ আছে লগৰকেইটামান আহিব সিহঁতিও আহিব একেলগে মানে পাৰ্টিটো চলিব আপোনালোকক ভিডিঅ' মই সদায় দি যাম চাই থাকিব ভিডিঅ'বিলাক আপোনালোকে আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব যদি ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি দিব গাইছ ধুনীয়াকৈ চাব এয়া দেখিছে নহয় গাহৰি মাংস নেক্সট টাইমত আপোনালোকক ধুনীয়াকৈ দেখুৱাম গাহৰি মাংস খালে আপোনালোকক ধুনীয়াকৈ ভিডিঅ'বিলাক দেখাম দুটাত বনাইছোঁ মানে টেষ্টি হয় নে নহয় নাজানো একচুৱেলি মই নিমখ ঢালিবলৈ পাহৰিছিলোঁ নিমখ ঢালা নাই কি ক'ব গাইছ পাহৰি গ'লোঁ এয়া ধুনীয়াকৈ দুইটাত বনাইছোঁ এতিয়া মানে গাহৰিখিনি 2.5 কেজি গাহৰি মাংস ন মানুহ আছোঁ 7টা 2.5 কেজি গাহৰি মাংস এটাততো নহ'বই দেখিছে এইপিনে দিছোঁ আৰু এইপিনে চাই থাকক মই এটা হাতে মানে অলপ ডিষ্টাৰ্ব হৈ আছে তথাপিও আপোনালোকক দেখাইছোঁ
খালি এটা লাইক কমেণ্ট কৰিব আৰু নতুনকৈ যদি ফেচবুকত আহিছে তেনেহ'লে ফ'ল' কৰি দিব মোৰ ফেচবুক পেজটো। এইখিনি বাৰু দেখাই আছোঁ দিয়ক পাছত। গাইছ আমাৰ মানে ল'ৰা মানুহবিলাকৰ ন জীৱনটো বহুত বেলেগ গম পাইছে। আমি কাম কৰি আছোঁ যদিও মুখত এটা হাঁহি লৈ জীয়াই আছোঁ। আৰু গাইছ দেখিছে নহয় গোটেই সোপাই আমাৰ গাঁৱৰ ল'ৰা গম পাইছে। এতিয়া গোটেইখিনিয়ে আমি মানে ফূৰ্তি কৰি থাকোঁ, তথাপি ঘৰলৈ মানে মনত পৰিলেও লগৰবিলাকৰ লগত মানে হাঁহি কৰি থাকিলে মানে মনত নপৰে ইমান, কাৰণ গাঁৱৰে ল'ৰা হয় ন, সেইটো কাৰণে ঘৰলৈ যাবলৈ ইমানকৈ মন নাযায়। আৰু গ'লেও কি কৰিব এমাহ বা দুমাহ থাকিব লাগিব, কাৰণ আমি এতিয়া মানে পইচা পাতি অলপ গোটাব লাগে এইটো বয়সত। দেখিছে নহয় গোটেই সোপাই লগৰকেইটাই কি কৰি আছে আপোনালোকক দেখাই আছোঁ ৰ'ব। এয়া দেখিছে নহয় দোকানখন মানে চাফা কৰিব এতিয়া, এইটো চাফা এইটো চাফা কৰি আছে দেখিছে নহয় গাইছ। দেখাচোন মোক এইটো এইটো এবাৰ ৰন্ধন দেখাই দিওঁ নেকি এবাৰ এয়া এয়া উতলি আছে ধুনীয়াকৈ। হে এই বস্তু বেছিকৈ ফ্ৰাই কৰিলে এয়া ধুনীয়াকৈ হৈ আছে। মানে কেৰাহী নাই ন, সেইটো কাৰণে ইয়াতে বনাইছোঁ। আৰু ইয়াত বনালে জল্দি জল্দি মানে আলুখিনি সিজি নাযায়, বহুত টাইম লাগে অলপ, সেইটো কাৰণে গেছটো ধুনীয়াকৈ ইটো ডেক্সিটো বনাইছোঁ। আৰু এইটোতো মই কৈ আছোঁ গাইছ বেছিকৈ বনোৱা নাই, 2.5 কেজি মাত্ৰ দুটাত বনাবলগীয়া হৈছে। কি ক'ব 4টা নহয় 7টা মানুহ। আৰে ৰুমত দেখাম, খোৱালৈকে দেখাম, আপোনালোকে টেনশ্যন নকৰিব। ধুনীয়াকৈ খালি টেষ্টি হয় নে নহয় সেইটোৱে গম নাপাওঁ। এটা হাতে ভিডিঅ' বনাইছোঁ গাইছ, আৰু মৰম চৰম অলপ দিব। আৰু ভিডিঅ' চিডিঅ' বহুত দিনৰ মূৰত দিছোঁ ন গাইছ, অলপ শ্বেয়াৰ অলপ কৰি দিব। এয়া এইপিনে আগতো চাফা কৰিছে। এতিয়া 12টা বাজিব এতিয়া ন, টাইমটো দেখাবলৈ বেলেগ এটা মোবাইল লাগিব, বেলেগ এটা মোবাইলত দেখাই আছোঁ ৰ'ব। ধুনীয়াকৈ মানে লৰাই দিছোঁ, তেতিয়াহে সিজিব মালটো, নহ'লে নিসিজিব নহয়। ইয়াত ধুনীয়াকৈ মানে বাদাম 10 টকামান খাম কৰি পিনে দেখিছে। এইপিনে গাড়ীখন ৰখাই আছে, এই মৰিলে মৰিম। বাদাম এইকেইটা ৰাৱণৰ নিচিনা আহিছে, গোটেইকেইটা খাব নোপোৱা নিচিনা। এয়া এই কিমান লাগে? এই 20 টকা। কিমানকেইটা দিব? বহুত কেইটামান দিব। বালি হয় 1 2 3 এয়া দেখিছে 3 দিয়ে। ইমান কম কম দিছে দেখিছে নহয়। বালিয়ে না धूल धूल क्या है? क्या है? समुंदर का ओ ये हाँ हो दे हाँ गरम এইখন দোকানখন আমাৰ গাইছ চাওক, এডিজন এইখন দোকানখন ধুনীয়াকৈ আমি ইয়াতে কাম কৰি থাকোঁ। তোমাৰ উৰি আহিছে এইখন আইতা এইটো নতুনকৈ জইন হৈছে, এইটো নতুনকৈ আমাৰ লগত জইন হৈছে, বেছিদিন হোৱা নাই, আজি 2 দিন হৈছে। আমাৰ মানে দোকানখনত আজি মানে পানী ভৰ্তি হ'ল, জাম লাগি দিছে। এইপিনে বহুত লেতেৰা লেতেৰা বস্তু পেলাই ন, এয়া চাফা কৰি আছে দেখিছে। এয়া কিমান এসোপা জাম লাগি গ'ল। আৰু এতিয়াহে আহিছে। এইটোত গ'লে কি হ'ব? এইটো আমাৰ বাইকত জাম হৈছে ন, দুটা পাইডাল জাম হ'লেই নহ'ব নহয়, তলখিনিতো যাব লাগিব। নহ'লে আমাৰ বাইক ক'ব দুটা পাইক জাম হৈ আছে। এয়া দেখিছে মোবাইল পৰিলে পৰিব। আৰু এইপিনে পইতা চৰাই এখন পৰি দিওঁ, এইটো পইতা চৰাই একো নেপেলাবি দেই লেতেৰা বস্তু। আৰু চাহপাত তাহপাত পৰে কাৰণে পইতা চৰাই মোৱাই চৰাই উঠিছে গাইছ। ইয়াত দেখিছে আমি কাম কৰিব লাগিলে এইবিলাক চাফাও কৰিব লাগিব। আমি যদি বা এইবিলাক হেৰি নহয় আৰু তলখিনি যাব নে নাযায় ঠিক নাই। কাইলৈ মোক সোমাই দিব নেকি? আৰু এইপিনে আজি মানে এয়া দেখিছে নহয়, সোমোৱা নাই নতুনকৈ আহিলে হা তাকে গাইছ। এতিয়া মানে ধুনীয়াকৈ মাংসখিনি বনাই হৈ গ'ল, আৰু এতিয়া গেছটো মানে অফ কৰি দিম। ইয়াত দেখিছে নহয় গাইছ, এয়া ধুনীয়াকৈ হৈ গ'ল। ইয়াত মানে অলপ ধনিয়া দিব লাগিব, অলপ মেমেধু দিম। মেমেধু আছেনে নাই বা? কিডালমান দিম বাৰু, ধুই দিম নে নুধুই দিম সেইটো ক, অলপ ধুই দেচোন গাইছ। ৰ'ব মই নিজে ধুব লাগিব। টেঙাটোত ভালকৈ মোক থোপৰাটো দেখিছেনে নাই গম নাপাওঁ, কিন্তু তথাপিও ধুনীয়া গাইছ।
চাই থাক। হে অহ এতিয়া মই কৈ যাম লেতেৰা এয়া দেখিছে নহয় তেলাখন কৈছে নহয় মই কৰিম এতিয়া ধুনীয়াকৈ অঁ মই এতিয়া কৰিম টাইম কিমান হ'ল সেইটো ক 38 এই অলপ টাইম আছে নাই মালিক চালিক আহিবও পাৰিম নহয় বস্তু কাৰণে যেতিয়া লৈ পেলাই চব যাব সেইখিনি সময় এয়া দেখিছে ধুনীয়াকৈ ধনিয়া পাতা দি দিছোঁ নেমু অলপ দি দিছোঁ হৈ গ'ল গাইছ পাছত আৰু দেখাই আছোঁ এয়া আমাৰ তপনে নহয় মই কম মাংসখিনি আনলোডিং কৰি আছোঁ এটাৰ পৰা এটালৈ মোৰ মুখখন দেখাই এয়া দেখিছে ধুনীয়াকৈ কৰি আছোঁ আৰু কাপোৰ চাপোৰ অৱস্থা বেয়া হৈছে এয়া চাওক এয়া ভাল মানে একদম কাইকো আমাৰ বুজিছে নাই মাংসখিনি হৈ গ'ল ফাইনেলি এয়া দেখিছে এয়া নহয় দেখিছে নহয় ধোঁৱা ওলাই আছে গৰম গৰম আজি কেনেকুৱা টেষ্টি হ'ব এই সাজ টেষ্টি হয় নে নহয় সেইটো গম নাপাওঁ গাইছ নাপাওঁ টেষ্টি হয় নে নহয় গম নাপাওঁ কিন্তু ধুনীয়াকৈ বনাইছোঁ আৰু হ'লে হ'ব আৰু লগৰকেইটাক সুধিম গম পাব কেনেকুৱা হয় এই একদম মানে আৰু কি ক'ব ধোঁৱা ওলাই আছে দেখিয়ে ভাল লাগিছে মাংস কালাৰ কালাৰটো যদিবা এতিয়া ধোঁৱা ওলাইছে কাৰণে বাৰু ভাল লগা নাই ইয়াত দেখিছে এক চাইডৰ পৰা দেখাইছোঁ এয়া ক'ত খাই নাজানো আৰু আলুখিনি সিজিছে নে নাই নিসিজিলেও খাব আৰু এয়া ফাইনেলি হৈ গ'ল এতিয়া ফাইনেলি দুটা কোনে ধুই ধুব ফাইনেলি এখন দি ঢাক মাৰি দিছোঁ গাইছ হৈ গৈছে এইপিনে ভাতকেইটা মই বনালোঁ ভাতো মই বনাইছোঁ তে কোনে বনাইছে ময়ে বনালোঁ এয়া আৰু এই দুখন দি দিওঁ আৰু কিন্তু এইটোৱে চাফা কৰি থাকে এই খালি নকওঁ হাঁ পাছৰখিনি এয়া চাফা কৰিব কি দিছে চবেই দিয়ে এয়া গাইছ লেতেৰা আছে অলপ বেছি নহয় এইটো নতুনকৈ জইন হৈছে কাৰণে অলপ শিকাই আছোঁ নহ'লে গৰু পিতন যদি ভালদৰে যদি কাম নিশিকে মই নিদিওঁ আৰু মানে এনেই কৈছোঁ আৰু গাইছ মই মানে এতিয়া মানে ফটোশ্বুট কৰি আছোঁ আপোনালোকে চাই থাকক এইপিনে দেখিছে ন পূৰা কেমেৰামেন এইকেইটা ঐ দেখা এইটো মানে ফটো মানে হেৰি আৰু কেমেৰামেন লাগিলে ক'ব যাব মডেল গাইছ সেয়া চাওক ফটো দিলে আছোঁ এয়া দেখিছে পোষ্ট দেখিছে তাৰ মডেল হয় আৰু ই মডেলিং ফটো মাৰি আপোনালোকৰ সুখী হৈছেনে নাই তোৰ মাৰিলে ফটো উঠি আছে সুখী হৈছে নাই এয়া দেখিছে গাইছ এয়া লাইটাৰ আমাৰ লাইটাৰ গাইছ বহুত ফটো উঠিলোঁ আপোনালোকক দেখাই আছোঁ চাই থাকক ফটোখিনি চাওঁ কোন কপি গাইছ চেল্ফি উঠি আছে মই ভিডিঅ' কৰি আছোঁ গাইছ মই কৈছোঁগৈ একদম এসোপামান মানুহ খোৱা বোৱা এইকেইটা দেখিছে নাই একদম মুখ মেলা এইটো মুখ মেলা দেখিছে নহয় এয়া মাংস খাব আহিছে এয়া এটা আকৌ গৰম কৰিছে এইটো এয়া দেখিছে নহয় গাহৰি মাংস খাবি আৰু আধা আধি ভাত খাই হৈ গ'ল গাইছ এতিয়া দেখিছে নহয় গাহৰি মাংস পুৰা ভাত খাই হৈ গ'ল এইবিলাক মোক দেখাবলৈ এই ৰাৱণটো এইটো চাই ল'ম এইটো ৰাৱণ 20 কিলোমিটাৰ আগৰ পৰা খোজকাঢ়ি আহিছে ৰাতি 8টা বজাতে ওলালে এতিয়া ৰাতি কেইটা বাজিলে পাৰ্টিটো এটা সাত হ'ল অঁ এই সেইদিনাখন গাহৰি মাংস খাইছিলোঁ মানে গাহৰি মাংসই নাপালোঁ চব খেলা খাই দিলে আৰু কিবা এটা সৈতে খালে আৰু আজি এয়া ধুনীয়াকৈ গাহৰি মাংস খাব আহিছোঁ লৈছে এইপিনে এটা বহি আছে কোনে মাংস আৰু বনাই এইটো। তেওঁ লগাইছিলে চব তেল বগোৱা মানুহটো এইটো নিজে বোলে 10 কেজি আছে আৰু এইটো গাইছ মানে পৰি হৈ ভিডিঅ' এইটো গাইছ ভিডিঅ'টো কেনেকুৱা লাগিছে চাই কৰি লাইক কমেণ্ট কৰি দিব বাই বাই গুড নাইট